হে গাইজ, আজি একদম আৰ্লি মৰ্ণিং ব্লগ ষ্টাৰ্ট কৰিছোঁ। এতিয়া 4টা বাজিছে, পোহৰ হোৱাই নাই ভালকৈ। আৰু আমি গৈ আছোঁ এতিয়া গুৱাহাটী এয়াৰপৰ্ট, কাৰণ 6টা বজাত আমাৰ দিল্লীলৈকে এখন ফ্লাইট আছে। আৰু দিল্লীৰ পৰা আমি একচুৱেলি এখন বেলেগ জেগালৈ যাম। ক'ত যাম জানিবৰ কাৰণে আপোনালোকে ব্লগৰ শেষলৈকে চাই থাকিব। আৰু এয়া আঞ্জানে লাগেজ লৈ আগে আগে গৈ আছে। তেওঁ খুব ফূৰ্তি পাইছে। ফুৰিব গ'লে এনেও চবৰে মনটো ভাল লাগে, নহয়নে? আমাৰ লগত আঞ্জনৰ ফ্ৰেণ্ড অৰূপ আৰু তাৰ ৱাইফ অনুস্মিতাও গৈছিলে। তাৰপিছত এয়া চেক ইন কৰি আমি বহি ল'লোঁ। আৰু ৰাতিপুৱা ছানৰাইজ হৈছিলে আৰু 6টা বাজিছে যিহেতু। এয়া ফ্লাইট টেক অফ কৰিলে দিল্লীৰ কাৰণে। আৰু আজি আমাৰ লাক ইমান ভাল আছিলে, ৰাতিপুৱা যিহেতু গৈছোঁ মনটো এনেও ভাল লাগি আছিলে। তাৰপিছত এয়া আমি দেখা পালোঁ কাঞ্চনজংঘা, বাগডোগৰা হৈ গৈছিলে ফ্লাইটখন। Visible today across the sunlight. কাঞ্চনজংঘা পাৰ হোৱা অলপ সময়ৰ পিছতে পাইলটে এনাউন্স কৰিলে যে আমি মাউণ্ট এভাৰেষ্টৰ দেখা পাম, যিহেতু ৱেডাৰ ভাল ৰাতিপুৱাৰ সময়। মনটো সঁচাই বহুত ভাল লাগিলে আজি এনেকৈ কাঞ্চনজংঘা, মাউণ্ট এভাৰেষ্ট চব দেখা পালোঁ। তাৰপিছত এয়া আমি দিল্লী ৰাতিপুৱা 8:30 বাজিছে। আমি এতিয়া এয়া লেণ্ড কৰিমেই আৰু ওপৰৰ পৰা চাই ইমান ভাল লাগে, ৰাতিপুৱা সময় যিহেতু খুব পৰিষ্কাৰ লাগে, দেখি ভাল লাগিছে। এনেদৰে আমি এয়াৰপৰ্টত লেণ্ড কৰাৰ পিছত চাৰিওটা এখন চেলফি ল'লোঁ। তাৰপিছত এয়াৰপৰ্টৰ পৰাই আমি এখন কেব বুক কৰি আমাৰ যিটো ডেষ্টিনেশ্যন তালৈ বুলি যাত্ৰা আৰম্ভ কৰি দিলোঁ। আৰু আমি এয়াৰপৰ্টত একো খোৱা বোৱা কৰা নাই। ফ্লাইটত এনেই চাহ কফি খাইছোঁ বাৰু। তাৰপিছত সেইকাৰণে আমি লাঞ্চ কৰিবৰ কাৰণে এখন ধাবাত ৰখিলোঁ। আৰু ধাবাখনৰ নামটো কিন্তু বিৰাট জমনি আছিলে, চাওকচোন বাৰু কি নাম, আছলি পাপ্পু ধাবা। কিন্তু খানাটো খুবেই ভাল আছিলে। আৰু ধাবাখনৰ ভিতৰত গৈ গম পালোঁ ইয়াতেতো বহুত চেলিব্ৰিটিও আহিছে। কাৰ্তিক আৰিয়ানৰো ফটো ইয়াতে লগাই থৈ দিছে, তেওঁ আহিছিলে এখন ধাবালৈ। তাৰপিছত আমি ইয়াতে ৰুটি, থালি, ভেজ থালি এনেকৈ কিবা কিবি খাইছিলোঁ। খোৱাৰ পিছত এয়া ফাইনেলি আমি আমাৰ যিটো ফাইনেল ডেষ্টিনেশ্যন সেয়া আহি পাই গ'লোঁ। আৰু সেইটো হৈছে বৃন্দাবন। আৰু বৃন্দাবনত আমি ৰেডিশ্যন হোটেলত আছিলোঁ। খুব ভাল হোটেলখন, ৰেডিশ্যন ব্লু নহয় বাট 5 ষ্টাৰে হয়, ভাল হোটেল আছিলে। তাৰপিছত আমি এয়া হোটেলত সোমালোঁ। দুপৰীয়া এতিয়া 2টামান বাজিছিলেই। আৰু আমি যিটো ৰুমত আছিলোঁ, ৰুমটো 115। খুব ধুনীয়া ভিউ আছিলে ৰুমটোৰ পৰা। মই ৰুমটোৰ বিশেষ ভালকৈ দিব নাজানো, কিন্তু হ'লেও এনেই জাষ্ট দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকক। এয়া ৰুমত সোমাই পেলাই লেফ্ট হেণ্ড চাইডে এইটো ৱাছৰুম হয়। তাৰ ফ্ৰণ্টতে লাগেজৰ কাৰণে স্পেচ আছিলে। আৰু এইখন হৈছে মিৰৰ। আৰু ৰুমটো বহুত বেছি ডাঙৰ নাছিল যদিও বেয়াও নাছিলে, ভাল আছিলে। আৰু বিশেষকৈ ইয়াৰ ভিউটো বৰ ধুনীয়া আছিলে। এইফালে অঞ্জনে কমফৰ্টেবলি চোফাত বহিয়ে গৈছে আৰু তেওঁ। এইফালে খুব ধুনীয়া গ্ৰীনেৰী আছিলে, খালী জেগা এইখিনি, গতিকে চাই ভাল লাগিছে, সেউজীয়া সেউজীয়া। তাৰপিছত আমি যিহেতু এতিয়া ভাগৰি গৈছোঁ, অলপমান ফ্ৰেছন আপ হ'ম। তাৰপিছত ইভিনিং যিহেতু 4টা বজাৰ পৰা মন্দিৰবোৰ খোলে, তেতিয়া আমি মন্দিৰ দৰ্শনৰ কাৰণে ওলাই যাম। চ' নেক্সট ব্লগবোৰ ফ'ল' কৰি থাকিব। আজিলৈ ইমানেই। থেংক ইউ এণ্ড বাই বাই।